5 টকাত আপোনালোকে আমাৰ তাত কি পাব? এটা চিপছৰ পেকেট, নহ'লে এটা চকলেট বা কিবা এনেকুৱা সৰু সুৰা বস্তু পাব, হয়নে নহয়? মই দেখাম আজি 5 টকাত এইটো হৈছে কুৱেইটৰ 5 টকা। ইয়াৰ এই কুৱেইটৰ 5 টকাত কি পোৱা যায়। ভিডিঅ'টো শেষলৈকে চাই থাকক, মই দেখুৱাম আপোনালোকক যেন 5 টকাত ইয়াত আমি কি পাওঁ আপোনালোকে চাব। এফালে লৈ ল'লোঁ পিঁয়াজ, দাম চলি আছে বৰ্তমান 165 ফিলছ। পিঁয়াজ ল'লোঁ, আহক চাওঁ 5 টকাত আজি মই কি বজাৰ কৰিব পাৰোঁ। এইফালে লৈ ল'লোঁ আলু আপোনাৰ হৈ আছে 220 ফিলছ। পিঁয়াজ আৰু আলু ল'লোঁ আৰু চাওঁ কি পাওঁ 5 টকাত। আৰু মোক লাগে আদাৰ দাম এইটো, লৈ ল'লোঁ অলপ আদা। চাই থাকোঁ 5 টকাত কি পোৱা যায়। এইটো চাইডে ধনিয়াৰ অৱস্থা এয়া, মই লৈ লওঁ ধনিয়া পাত্তা এটা। আৰু এইটো চাইডত মোৰ এনেকুৱা ল'বলগীয়া একো নাই। কেঁচা জলকীয়া আছিল, লৈ ল'লোঁ কেঁচা জলকীয়া। এইখিনি বস্তু ল'লোঁ মই এতিয়ালৈকে 5 টকাত। চাই যাওক আপোনালোকে। এই 5 টকাটোৰ ভিতৰত মই ল'লোঁ এতিয়া আলু, ল'লোঁ পিঁয়াজ, আদা, নহৰু আৰু ধনিয়া। মই এইকেইটা বস্তু বৰ্তমান ল'লোঁ এইটো 5 টকাত। আৰু কি লওঁ চাই থাকক আপোনালোকে, ভিডিঅ'টো শেষলৈকে চাই থাকক। আচৰিত হৈ যাব যেন ইয়াৰ 5 টকাত ইমান বস্তু পোৱা যায় নেকি। আমাৰ তাততো 5 টকাত চিপছৰ পেকেট এটা হ'লেও হৈ যায়। ইয়াত চাই থাকক, এইটো হৈ গ'ল 5 টকা। দেখাই দিছোঁ মই আপোনালোকক। মই ল'লোঁ আলু, পিঁয়াজ, নহৰু, আদা আৰু কেঁচা জলকীয়া, এইকেইটা ল'লোঁ। আৰু মোক যি লাগে মই যাম এতিয়া। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। মোক লাগে এটা চাবোন, আৰু ইয়াত বহুত ভেৰাইটিজ চাবোন আছে। লাক্স, গোটেইবোৰ লাক্স। তাৰপিছত এইপিনে ডাভ আছে, লাইফ বয়। মোক লাগে এটা লাইফ বয়, তো মই লাইফ বয় এটা লৈ লওঁ। 5 টকাৰ ভিতৰতে দেই, বেলেগ বাজেট হোৱা নাই এতিয়ালৈকে, তো ৰাখিলোঁ ইয়াত। চাই গৈ থাকিব আপোনালোকে ভিডিঅ'টো, যে 5 টকাত মই আজি কি পাওঁ। মোক এতিয়া লাগে ভেন্দি, আৰু ইয়াত ভেন্দি আপোনাৰ মানে আছে কেঁচা, এইবোৰ বহুত দাম। তো মই লৈ যাম পেকেটিং ভেন্দি মানে। আৰু ইয়াৰ পৰা ভেন্দি দুটা লৈ লওঁ, খাই লওঁ। দুটা ভেন্দি, এইবোৰ 5 টকাৰ ভিতৰতে। চাই থাকক আপোনালোকে। দুটা ভেন্দি ল'লোঁ। আৰু ইয়াৰ পিছত লাগে মোক চিকেন। মই চাই যাওঁ যেনে চিকেনৰ দামবোৰ কিমান। আৰু চাদিয়া চিকেন, এইটো কোম্পানী ভাল মানে। এইবোৰ হৈছে চিকেন দুটা লৈ ল'লোঁ। আৰু গোটেইবোৰ 5 টকাৰ ভিতৰতে। যিমানবোৰ লৈছোঁ মই গোটেইবোৰ 5 টকাৰ ভিতৰতে। মই এতিয়া লৈ ল'লোঁ আলু, বিলাহী। বিলাহীটো ৰৈ গ'ল, বিলাহীৰ কাৰণে যাব লাগিব। আলু ল'লোঁ, পিঁয়াজ ল'লোঁ, আপোনাৰ আদা ল'লোঁ, কেঁচা জলকীয়া ল'লোঁ, ধনিয়া পাত্তা ল'লোঁ। তাৰপিছত চাবোন এটা ল'লোঁ, চিকেন দুটা ল'লোঁ, তাৰপিছত ভেন্দি ল'লোঁ। এই গোটেইখিনি লৈছোঁ। এতিয়া মোৰ 5 টকাটো কিন্তু শেষ হোৱা নাই, এতিয়া মই আৰু কিবা ল'ব পাৰিম। তো গৈ থাকোঁ, চাওঁ আৰু কি ল'ব পাৰোঁ। বিলাহী লোৱা নাছিলোঁ, এইটো বিলাহী চাওক, বিলাহী লৈ ল'লোঁ। আৰু মোৰ মাৰ্কেট কৰি হৈ গ'ল ফাইনেলি। যি ল'ব লগা আছিল, আলু, বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া, এইবোৰ গোটেইবোৰ লৈ ল'লোঁ। আৰু এইটো হৈছে কেছ কাউণ্টাৰ, মানুহৰ ভিৰ বহুত লাগি আছে। বিলটো মানে তাত পে' কৰিব লাগিব কেছ কাউণ্টাৰত, মানুহ বহুত ভিৰ। মাৰ্কেটৰ ভিউ। কুৱেইটত যদি আহিব মন আছে, কুৱেইটত আহক। এনেকুৱা AC ৰুমত আহি পেলাই বজাৰ কৰক। গৰমত বজাৰ কৰিব নালাগে, এনেকুৱা মলত সোমাওক AC ৰুমত, আৰু ঠাণ্ডাই বজাৰ কৰক, পে' কৰক আৰু ৰুমত যাওক। 5 টকাত আপোনাৰ 100 ফিলছ কম হৈছে 5 টকালৈ। আৰু ইমান চামান লৈছোঁ মানে মই দাঙিব পৰা নাই। চাওক আপোনালোকে, ভাবক আমাৰ তাত 5 টকাত কি পাব, আৰু ইয়াত 5 টকাত কিমান চামান পাইছোঁ। মই ৰুমত গৈ পেলাই আপোনালোকক দেখাম। ৰুমত গৈ লওঁ, আৰু ৰুমত গৈ পেলাই আপোনালোকক দেখাম যেন মই কি ল'লোঁ। মই এতিয়া আহি পালোঁ ৰুম, আৰু কি বজাৰ কৰিলোঁ মই আপোনালোকক দেখাই আছোঁ। চব খুলি দেখাম। প্ৰথমত ফ্ৰিজটো খুলি লওঁ, চাওক তাত কি আছে, আৰু 5 টকাত মই কিমান কি বজাৰ কৰিলোঁ আপোনালোকে নিজে চাই পেলাই গম পাব। ফ্ৰিজ ইয়াৰ আগৰ আছিলে, এইটো ষ্ট্ৰিংটো মই এতিয়া আনিছোঁ। 5 টকাৰ ভিতৰতে ষ্ট্ৰিংটো, আৰু এই ইয়াত মাছ আছে, আগৰ আছিলে। আৰু আমাৰ এইপিনে ফ্ৰিজটো চাওক, গোটেইটো খালী।
লগভগ একো নাই ঠিক আছে আৰু এইফালে যদি যাওঁ মই ইয়াত আমি মানে আপোনাৰ নহৰু আৰু পিঁয়াজ থওঁ পিঁয়াজ দেখিছে এটা পিঁয়াজ আছে আৰু পিঁয়াজ নাইকিয়া এতিয়া মই দেখাই আছোঁ যে মই 5 টকাত কি বজাৰ কৰিলোঁ আৰু মই এতিয়া ফ্ৰিজত চব বস্তু ভৰাই দিছোঁ ইয়াতে মানে লুকুৱা লুকুই কোনো একো কৰা নাই মই আপোনালোকক দেখাম যেন 5 টকাত কি পালোঁ বা কি আনিলোঁ মানে চাওক ফ্ৰিজটো মই এয়া খুলি দিছোঁ চাওক 2টা চিকেন স্প্ৰাইটটো এইটো আগৰ আছিল ষ্টিং ঠিক আছে লগাই দিওঁ তাৰপিছত এইফালে চাওক ধনিয়া পাত আদা কেঁচা জলকীয়া তাৰপিছত এইপিনে বেঙেনা আগৰ আছিলে এইপিনে মই আনিছোঁ ভেন্দি এইপিনে এটা হৈ গ'ল আলু আৰু এইপিনে হৈ গ'ল ইয়াত বিলাহী এইখিনি বস্তু তাৰপিছত এইফালে আহি যাওক আনিলোঁ পিঁয়াজ দেখিছে পিঁয়াজ হৈ গ'ল 5 টকাত আজি মই এইখিনি বস্তু আনিলোঁ 5 টকাৰ ভিতৰত মই মোৰ কাৰণে এটা চাবোন আনিলোঁ আৰু ষ্ট্ৰিং এটাও আনিছোঁ এই গোটেইকেইটা 5 টকাৰ ভিতৰত এতিয়া ভাবক আমাৰ তাত 5 টকাত আপুনি অনলি চিপছৰ পেকেট এটা নহ'লে কিবা নৰ্মেল বস্তু পাব আৰু আজি এই 5 টকাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে চাই তে ক'ব কোনখিনি জেগা ভাল পালে বা বস্তুৰ দাম কিমান কি মই আগত বাৰ্গেটৰ ভিডিঅ' বনাইছিলোঁ যদি আপোনালোকে চাইছে তে গম পাব ইয়াত মই দেখালোঁ আজি যে 5 টকাত কুৱেইটত কি পোৱা যায় যদি ভিডিঅ'টো চাই ভাল পালে আকৌ ৰিপিট কৰি আছোঁ যদি ভাল পালে তে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম বেলেগ এটা ভিডিঅ'ত